ৰাইজসকল শুভ মৰ্ণিং দেই, শুভ মৰ্ণিং। মানে পিকনিক ছিজন ন, পিকনিক অকণ খাওঁ বুলি ভাবিছোঁ। লগৰখিনিৰ লগতে কণী এটা লৈ আহিছোঁ। পিকনিক খাবলৈ নহয়, ৰুমত আছোঁ ন, কিবা এটা বনাই কৰি খাই গৈছোঁ আৰু অলপ পিছত লগৰবিলাক আহিব। তাৰপৰা প্লেচটো আপোনালোকক দেখাম, কি খাম কি নাই সেইটো দেখাই আছোঁ দেই। তো হওক কেনে আমি ওলাই আহিলোঁ দেৰিছে। এইটো মোৰ লগত আছে ভৱেন দেই। হয় দেই। আমি এতিয়া গৈ আছোঁ আৰু গাহৰি মাংস এদি ভাতটো খামগৈ। আমাৰ দেৰিয়ে হ'ল বাৰু, সেইকেইটা উৎপাত কৰি আছে, ৰৈ আছোঁ বুলি কৈছে। অকণমান আগবাঢ়ি গৈছোঁ খোজকাঢ়ি। বাকী তেহেঁতক লগ পাম আৰু গৈ থাকিম আৰু দেখাম ৰখক। দেখা নাই যে কোনখিনিত আছা? কোনডোখৰত কেইটা আছা? কেলা এটাকো দেখা দেখি নাই যে। তোমালোক কোনফালে গ'লা? আমিতো আমাৰ ৰাস্তাৰ ফালেদি ওলাই আহিছোঁ ন। আমিহে জানো হয়নে ৰাইজ। ৰাইজসকল আমি লগ পাই গ'লো দেই। তোৰ আগবাঢ়ি দিওঁ আৰু উঠি ল'লোঁ লগত পানী বটল এটা লৈ। ৰাইজসকল বস্তু এটা দেখাম চাব দেই। ঐ মাল ঐ মাল কিবা এটা কৈ দিয়ক, মই ব্লগ বনাই আছোঁ। একো নকয় এজনীয়ে লাভ কৰি আৰু মানে আমাৰ ডেষ্টিনেশ্যন আজি নদী পাৰ গাহৰি খানা। আৰু বাকীবিলাক ক'ত আহি আছে। খাব নোৱাৰে মানে জানুৱাৰী 15 মানে 15-10-15 মানে তেনেকুৱা মানে পাৰিব। নদী সোমালো নামিবই লাগিব। নামিম আৰু নদী কালৈ কথা সুধি আছা? এইখিনিতে আমি খাম বুলি ভাবিছোঁ আৰু দেই। জেগাকণ এইকণ দেখিছে, এইটো একদম পুৰা বালি। কি মাৰা তুমি? বাপেৰক লগাব দে। এই আমাৰ কাৰণে লাই লৈ আহিছে হা, নে আমাৰে হয় নি? আমাৰ টিমত নব কিবা এটা কৈ দিয়া। এতিয়া একো নকওঁ। ফচি যায় ফচি যায়। তোৰ ৰাইজসকল দেখিছে গতি এয়া। ধোৱা মাৰি গৈছে নেকি? নাম দে এতিয়া ঘেহাই নি থাকে আৰু তেনেকে। তো আমি পপীয়া মানুহ দুটাক লগ পালোঁ। কি হ'ল? মাল খোৱা এজন আমাৰ ঢুলীয়া, এজন আমাৰ ঢুলীয়া দেই। মই বজাইছোঁ আকৌ। তাত কি উঠালা? ভাত কৈ দিয়া। লাজ কৰিছে এতিয়া। আমাৰ এই গুচাইছে দেই নহৰু কিবা এটা। হেল্ল' গাইছ, পিকনিক খাবলৈ আহি গৌৰীক দেখিবলৈ পাইছে। আমি আলু কাটিছোঁ দেই। খাই কুক বোলে আৰু দেখুৱাবলৈ
তোৰ ই একদম পুৰা ঘেহাই ভেহাই আছে নতুনকৈ ব্লগ কৰিছে যে কি কাটি দিম এইটো কাটি লওঁ ৰখিব কেমেৰা পাৰ্চন দি দিছোঁ ই কি কৰক কেমেৰা দেখিবলৈ পাইছে গাহৰি ধুই আছে দেই ঐ এয়া মঙহ দেই মঙহ গাহৰি এইফালে ভাতটো বনাই থকা আছে চৈত্য কি হ'ল নমাৰিলে যে ভাত হৈ গ'ল নি ভাত হৈ গ'ল আমাৰ ৰান্ধনি দেই এয়া গাহৰি উঠাই দিয়া হৈছে গাহৰি ফুল একদম বৰ বেয়াকৈ ফূৰ্তি ফাৰ্তা এটা কৰি গৈ আছোঁ আৰু এতিয়া বস্তু এটা লৈ আহোঁগৈ অলপ পিছত আকৌ ইয়ালৈ আহি দেখাই আছোঁ আৰু দে চাবিটো দে গাহৰি দেখিছিলে নহয় বনি গ'ল দেই ছাৰ ওলাব আকৌ অঁ এতিয়া ওলোৱা কিবা এটা কৈ দিয়া আকৌ সকলোকে এইটো নহ'ব দেই এইটো উৎপলৰ পৰা শিকিছে আমাৰ এইটো আমাৰ ভৱেনে কি কৰিম কি নকৰিম কৈ আছে কোন আমি আমি অকণমান মানে ওলাই গৈছিলোঁ কিবা বস্তু কেইটামান আনিবলৈ ঐ বহিলি দেই ডিচিছলৈ বহিছোঁ আৰু এইফালে মই বহি আছোঁ ডিছ গিলাচ লৈ ঐ গাহৰি পিচ ঐ দি আছে আমাৰ বাইদেৱে দেই এইফালে ভাত দিয়া হৈছে ভাত গোটেই সেইফালে হাই হুলস্থুল ক'ব নোৱাৰে একদম কেনো গিলাচে হৈ পৰিলে কোন পিচ লাগে তোমাক ই একদম পইচা নিদিয়াকৈ আহিছে 50 টকা নে 20 টকা এটা দিছে কিবা তাক আকৌ মাংস লাগে বোলে 20 টকা দিছে গাহৰি মাংস খাব বোলে 20 টকা দিছে ঠিক আছে দিয়ক খাই লওঁ চালাড দি দিলে দেই এনেই আকৌ বাইদেউ হৈ যাব এনেই আকৌ বাইদেউ হৈ যাব মোক আৰু নালাগে গাহৰি মাংস মোক গাহৰি মাংস নালাগে এতিয়া ভিডিঅ' নকৰিবি কৈ আছে মোক আৰু নালাগে মানে মই কি কৰিলোঁ দেই সেইডোখৰ জেগাত বহি আছিলোঁ হা তাত ফাৰ্ষ্ট বিলাই আছিলে এতিয়া আহি একদম নিজৰ জেগাত পুৰা মজাকৈ বহি ল'লোঁ টেঙৰ আছোঁ ন ঠিক আছে দিয়ক খাই লওঁ খাই মেলি হৈ গ'ল মানে খালোঁ বলোঁ এতিয়া তেহেঁতি আছে তেহেঁতি খাবগৈ আৰু তাৰপৰা আস্তেকৈ ওলাই যাম আৰু ইয়াৰ পৰা সেয়াই আৰু থুলমূলকৈ খানাটো খাই দিলোঁ আৰু আৰম্ভণি পূৰা বৰষুণ দি দিছে এয়া ৰ'দ ওলাই আছে হ'লেও পূৰা বৰষুণ দি দিছে ৰ'দ মানে অকণ ওলাইছে বৰষুণ দিছে এতিয়া খুবা খুবিকৈ সামৰিছোঁ আমাৰ এজন শুই গৈছে তো যাওঁ কেলা বৰষুণ ডাঙৰ দিছে যাওঁ বাৰু হেলমেটটো পিন্ধি লওঁ বৰষুণ দি দিছে তালিয়া এইফালে পুৰা একদম বিহু কি মজা ভিউ যাওঁ আৰু ইয়াৰ পৰা বৰষুণটো দিছিলেহে বৰষুণটো এৰিয়ে দিলে এয়া চব বৰষুণ দিছিলেহে বৰষুণ এৰিয়ে দিলে চাবিটো আকৌ নানিলোৱে ভিডিঅ'টো এতিয়া শেষ কৰি দিওঁ আৰু আমি ৰুম আহি পাই গ'লোহি এতিয়া ভৱেনৰ ৰুমত আছোঁ সেয়াই আৰু ভিডিঅ'টো যিকণ উঠালোঁ যি নাই আৰু দেখিলে ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ নকৰিলেও হ'ব দেই ভাল লাগিলে কৰি দিবা আৰু এতিয়া গুড নাইটহে বলিলোঁ আৰু